গুড মৰ্নিং কি খবৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰো সকলোৱে ভালে কুশলে আছে ভিডিঅ'টোৰ আৰম্ভণিতে গাইস মই সকলোকে ক'ব বিচাৰিছো যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই তেওঁলোকে যদি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে যদি মোৰ ভিডিঅ'বোৰ ফুল ওয়াচ টাইম কৰি পেলাই চাই শেষলৈকে চাই পেলাই ভিডিঅ'টোত এটা লাইক কৰে কমেন্ট কৰে আৰু সাবস্ক্ৰাইব কৰি দিয়ে সো গাইস আজি ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিলো আৰু যোৱাকালিয়ে লগোৱা এয়া বেলুনবোৰ দেখিছেনে এনেকুৱাকৈ লগোৱা আছে গোটেই ঘৰটোতে লগোৱা আছে ৰুমটো দেখিছেনে আৰু মানে এনেকুৱাকৈ বেলুনবোৰ লগোৱা থকা কাৰণে বহুত ভাল লাগিছে ছোৱালী ৰাতিপুৱা উঠি পেলাই স্কুললৈ গ'ল স্কুললৈ যোৱাৰ পিছত এতিয়া মই ৰুমত আছো অকলে আৰু গোটেইবোৰ কাম কৰিবলগীয়া আছে আজি হেতুকে যোৱাকালি বাৰ্থডে পাৰ্টি গ'ল বাৰ্থডে পাৰ্টি যোৱাৰ পিছততো জানে কিমানবোৰ কাম থাকে গোটেইখিনি কাম বন কৰি আজৰি হৈ আহিলো এতিয়া আকৌ কৰিবলগীয়া আছে এয়া চাওক চেয়াৰখনৰ চকীখনতে এনেকুৱাকৈ কাপোৰবোৰ ৰাখি থোৱা আছে এই কাপোৰবোৰ জাপিবলগীয়া আছে আৰু আজি আমাৰ ইয়াতে বৰষুণটো নাই কিন্তু বতৰটো ডাৱৰীয়া হৈ আছে বতাহ দি আছে এনেকুৱাকৈ দি থাকিলেও ভাল মানে এনেকুৱা অৱস্থা হৈছে নহয় এই দুদিন বৰষুণৰ কাৰণে কাপোৰবোৰ মেলি দিবলৈ ঠাই নোহোৱা হৈ গৈছে এনেকুৱা অৱস্থা হৈছে আজি গোটেইবোৰ কাপোৰ বাহিৰতে ওলাই দিলো আৰু বতাহ দি থাকিলে শুকাই যাব সো আজি ভিডিঅ'টো কিমানখিনি দেখুৱাব পাৰো দেখুৱাই থাকিম ষ্টাৰ্ট কৰিছো শেষলৈকে চাই থাকিব প্লিজ ভিডিঅ'বোৰ স্কিপ নকৰিব ফুল ওয়াচ টাইম কৰি শেষলৈকে চাব গাইজ প্লিজ এতিয়া মই গাইজ ভাত বনাই আছো আৰু মানে ৰাতিপুৱা যেহেতুকে ছোৱালী স্কুললৈ যোৱা সময়তে তেতিয়া মই দালি বনাই থৈ দিছিলোঁ এয়া দাইল ৰেডি হৈ আছে আৰু এতিয়া মই ভাজি আছো পটল ইয়াতে আৰু ভাত বনোৱা হৈ গৈছে আৰু পটল এতিয়া ভাজি লওঁ আৰু ভাত খাবলগীয়া মানুহ আছে যেহেতুকে কোনো আহি পোৱা নাই এতিয়া তাৰ কাৰণে মই অকলে ভাবিছোঁ ভিডিঅ'টোকে ষ্টাৰ্ট কৰোঁ অকণমান আপোনালোকৰ লগত কথা পাতোঁ কেনেকুৱা কি কৰি আছে আপোনালোকে সকলোৱে মোক কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰ পঢ়ি থাকিলে ভাল লাগিব আৰু মই ভাবিছোঁ যে আপোনালোকে যদি মোক বহুত কমেণ্ট কৰে নহয় সেই কমেণ্টৰ ওপৰতে মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ অকণমান ছাপোৰ্ট কৰিব আপোনালোকে কমেণ্টবোৰ কৰিব আৰু কমেণ্টবোৰৰ ওপৰতে মই এটা ভিডিঅ' বনাম সো আজি দেখুৱাই থাকিম চাই থাকিব গোটেইখিনি যাই আছোঁ এতিয়া ছোৱালীক আনিবলৈ তাই স্কুলৰ পৰা মানে আহি পোৱা সময় হৈছে তাৰ কাৰণে অকণমান আগবাঢ়ি নিব আহিছোঁ আৰু আজি বতৰটো বহুত ঠাণ্ডা মানে এইকেইদিন এনেকুৱা গৰম আছিলে নহয় এই দুদিন বৰষুণ দিয়াৰ সেই বতৰটো বহুত ঠাণ্ডা হৈ গৈছে ঠাণ্ডাৰ দিন পৰাৰ নিচিনা লাগিছে এনেকুৱা ঠাণ্ডা আৰু এতিয়া সন্ধিয়াই হ'ব অকণমান পিছত এতিয়া 2:30মান বাজিছে 5টামান বাজিলে আকৌ গধূলিয়ে হৈ যায় যাই আছোঁ আমি এতিয়া ডেন্স স্কুলত মুনু আৰু মই আমি দুজনে যাই আছোঁ আৰু স্কুলৰ পৰা আহি পোৱাৰ পিছত ভিডিঅ' বনোৱা নহ'লে এতিয়া ৰেডি হৈ ওলাই আহিছোঁ ডেন্স স্কুলত যাবৰ কাৰণে যাম আজি আমি পলাকবাৰীত আৰু পলাকবাৰীত আছে ডেন্স ক্লাছ এইখিনি আমি খোজকাঢ়ি যাই আছোঁ আগলৈকে যাই পেলাই ই-ৰিক্সাত উঠিব লাগিব এতিয়া গৈ আছোঁ আৰু সকলোখিনি আপোনালোকে দেখুৱাই থাকিম খনত দেখিছেনে এয়া ফুটবল খেলা হৈ আছে ইয়াতে ইয়াত ফুটবল খেলা হৈ আছে ইয়াতে মানে ফুটবল ভলীবল ক্ৰিকেট এনেকুৱাকৈ ট্ৰেইনিং কৰি থাকে ইয়াতে খেলাবোৰ হৈ থাকে আৰু ইয়াতে অকণমান এটা সৰু খাল আছিলে তাত পানী জমা হৈছে যাই আছোঁ আৰু বতৰটো চাওঁ কিমান ধুনীয়া গধূলি হোৱাৰ নিচিনাই হৈছে আৰু ধুনীয়া বতাহ লাগি আছে এতিয়া আমি খোজকাঢ়ি আৰু মুনু আছে আগৰ পিনে আৰু অকণমান খোজকাঢ়ি আহোঁতে তাই মানে পানীও পিয়াহ লাগি গ'ল পানী খাই ল'লে আৰু ইয়াতে এখন দোকান আছে এইখন এখন দোকান আছে আগতে এখন দোকান আছে এইখনত মানে লোহাৰ বস্তু মানে গেট সেইবিলাক বনোৱা হয় চাহি পালোঁ এতিয়া ডেন্স স্কুল আৰু